welcome back to our new vlog. আজি যাম অলপ বেলেগ ঠাইত চাওক ভিডিঅ'টো চালে গম পাব ক'ত যাম। আজি আছে আমাৰ লগত আমাৰ ইফালে ডাঙৰীয়া, এইফালে আছে আমাৰ খেক হাঁহি দিয়া ৰবিন, আৰু এইফালে আমাৰ হিৰো ইজ বেক গাইজ। গাইজ আমাৰ হিৰো বহুত দিন পিছত আহিল, কিবা কয় গাইজ? কি ক'ব আৰু গাইজ, বেমাৰ আছিলে সেইকাৰণে আজি দেৰি। বেমাৰ আছিলে সেইকাৰণে দেৰি হ'ল, আৰু আজি আহিলে। আমাৰ বহুত গাইজ অহা নাই, বেয়া পাব, কিন্তু এক্সাম আছে, কোনোবাৰ কিবা আছে, সেইকাৰণে আজি আহিব লাহে লাহে আপোনালোকে দেখা পাব, সকলোকে দেখা পাব। ব্লগটো আহিয়ে আছে, আৰু এতিয়া কি বতৰ ভাল হ'ল গাইজ, চাই থাকক গাইজ। ক'ত যাব গাইজ? ক'ত যাম তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব লাগিব। এয়া আপেল ললো, লেচ ললো, আৰু ঠাণ্ডা। বি হেল্ডি গাইজ। এয়া আমি অৰণ্যৰ মাজত, ৰাস্তাটো কোনে কি হ'ব ৰাতি আহিলে? একো নহয়, ভয় লাগব অলপমান, কষ্ট হ'ব, ওলাই থাকিলে বহুত ভয় লাগিব গাইজ। শুনচান জেগা, শুনচান একদম অকল আমি গাইজ আমি আহি পালোঁ আজি কোকৰাঝাৰ ফিৰবিল। লাগিছে গাইজ, মজা লাগিছে। আহিব নেকি? আহিব মন গৈছে? সুন্দৰ পৰিৱেশ গাইজ, একদম এটা বিল পানীৰে পুৰা ভৰি গৈছে, আপোনালোকক দেখাই আছোঁ, চাওক। ইয়াতে আপোনালোকক এটা কথা কওঁ, যাৰ গৰু আছে এনেকৈ ৰাস্তাত থৈ নিদিব। চাওক এইবিলাক গৰু ঘূৰি আছে, ইয়াৰ কাৰণে কিমান এক্সিডেণ্ট হয় গাইজ, আৰু কেনেকৈ আহিব গাইজ। চ' যাৰ গৰু আছে এটাই ৰিকুৱেষ্ট, গৰুবিলাক যদিও এৰি দিয়ে, কিন্তু গাইজ ইয়াতে কিবা বস্তু দেখা পাইছোঁ, আপোনালোকক দেখাই আছোঁ। হোৱাট ইজ দিছ? গাইজ আজি হিৰোই বোলে দোকানতে থাকিব। মই ইয়াতে খাই থাকিম আজি দিনটা, বহুত ভাল টেষ্টি খানা আছে। গাইজ গাহৰি খাম, গাইজ গাহৰি গাইজ চাওক, পিছপুৰ গাহৰি খাওঁ কৈ আছে লগত।
Trong khi là gì vậy? Kadang khela guys. Sino mà Krishna nilani. জন্মাষ্টমী নকয় কিছু নকয় জন্মাষ্টমী নিনা Mình gì vậy? নালাগে কিছু নকয় মানে সম্ভালকে সম্ভালকে আমি ইনো যামি শিলং নালাগে Kadang khela bara. ইনো চাম Amar এটা করে কে? কৃষ্ণ জন্মিছে না? কোন বিষয়ে পুরা মুখে হাই দিল না ও তো পুরা লিখছি না। এটা নে পারিয়ানে পালাই দিব। পারিয়ানে পালাই দিব। পাইছে নেকি গাইজ খেলটোৰ পৰা আপোনালোকে কি শিকিলে লাষ্টত এটাই দেখিলে যে ইউনিটি ইজ পাৱাৰ ইউনিটি লাগে ইউনিটি থাকিলেহে আপুনি জিকিব গাইজ আজিৰ দিনটো এনেকৈ গ'ল আহি পালোঁ সন্ধিয়া হ'ল বঙাইগাঁও পালোঁ গোটেই ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব থেংক ইউ আগলৈ নতুন ভিডিঅ' পাব চাই থাকক